চানগুৰি ডুমডুমাত ২০তম কেন্দ্ৰীয় কৰম সন্মিলন উপলক্ষে আজি পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বীৰভদ্ৰ সিং ৰজাপুত সোঁৱৰণী মাৰাথন দৌৰ প্ৰতিযোগিতা তালাব তিনিআলি বাইপাছৰ পৰা ডুমডুমা নগৰ খেলপথাৰলৈকে আয়োজন কৰা হয়। ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত উপস্থিত থাকি প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে অহা ২৩, ২৪ আৰু ২৫ ছেপ্টেম্বৰ তাৰিখে দিলেশ্বৰ তাঁতী সমন্বয় ক্ষেত্ৰ অৰ্থাৎ ডুমডুমা নগৰ খেলপথাৰত কেন্দ্ৰীয় কৰম সন্মিলন উদযাপন কৰা হ'ব। ডুমডুমাত যি কেন্দ্ৰীয়ভাৱে ২০০৩ চনৰ পৰা আমি সকলোৱে জানো যে কেন্দ্ৰীয়ভাৱে কৰম সন্মিলন উদযাপিত হৈ আহিছে আৰু এইবাৰ আমি ২০টা বছৰত ভৰি দিছোঁ আৰু প্ৰতি বছৰে আমি কেন্দ্ৰীয় কৰম সন্মিলনৰ লগত সংহতি ৰাখি মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ আৰু এই বছৰো আজি আয়োজন কৰা হৈছে। এইটো প্ৰথমটো কাৰ্যসূচী কৰম সন্মিলনৰ লগত সংহতি ৰাখি আৰু আজিৰ এই কাৰ্যসূচীটো আমাৰ শ্বহীদ বদ্ৰী সিং ৰাজপুত ডাঙৰীয়াৰ সোঁৱৰণত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাটো আৰু আজি প্ৰথমটো কাৰ্যসূচী আৰু খুব সুন্দৰ সঁহাৰি আমি লাভ কৰিছোঁ। আশা ৰাখিছোঁ অহা ২৩, ২৪ আৰু ২৫ তাৰিখে যি কেন্দ্ৰীয়ভাৱে ডুমডুমা নগৰ খেলপথাৰত কৰম সন্মিলন উদযাপন হ'ব, সেই কৰম সন্মিলন পূৰ্বৰ তুলনাত আৰু অধিক সুন্দৰভাৱে যাতে আমি উদযাপন কৰিব পাৰোঁ, সকলো ৰাইজৰ যাতে সমানে সমাদৰ লাভ কৰিব পাৰোঁ আৰু এটা সৰ্বাংগ সুন্দৰ আৰু সফলভাৱে যাতে সকলোবিলাক কাৰ্যসূচী অনুষ্ঠিত হয় তাৰ বাবে সকলো ৰাইজৰ সহযোগিতা আৰু সকলো ৰাইজৰ পাৰ্টিচিপেশ্যন কামনা কৰিছোঁ। আজিৰ এই কাৰ্যসূচীটো ডুমডুমা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঙৰীয়াই উদ্বোধন কৰিছে। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।